হয়, তুংগত প্ৰচাৰ তুংগত হৈ আছে। দিনে নিশাই আমি প্ৰচাৰ কৰি আছোঁ আৰু সদায় দিনে নিশাই আমি যোগদানৰ কাৰ্যসূচী চলি আছে। এতিয়া প্ৰাইমেৰী লেভেলৰ মিটিং আমাৰ যোৱাকালিৰ পৰা চলি আছে। যোৱাকালি দেওচুঙা প্ৰাইমেৰী আছিল, আজি খাতৰবাৰী প্ৰাইমেৰী। অহাকালিও হ'ব, সদায় হ'ব। 9 তাৰিখৰ পৰা 16 তাৰিখলৈ আমি 8 দিনীয়া প্ৰাইমাৰী লেভেল আমি মিটিং কৰি আছোঁ আৰু ৰাইজৰ সঁহাৰি বহুত ভাল। হাজাৰ হাজাৰ মানুহ সদায় আমাৰ লগত আহি সহযোগ কৰি আছে। ৰাইজে ভাবিছে যে যোৱা 5টা বছৰে প্ৰমোদ বড়োৱে বহু কথা ৰাইজক দিছিলে। ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিল, আত্মসহায়ক গোটবিলাকক 75,000কৈ পইচা দিয়াৰ কথা কৈছিল, যুৱক যুৱতীসকলক 2 লাখকৈ IBS দিয়াৰ কথা কৈছিল। এইবিলাক অফাৰ, মিছা কথা, ঠগবাজি। ইয়াৰ কাৰণে ৰাইজে এইবাৰ হিল দল ভাঙি BPF দলৰ চৰকাৰ লাগে বুলি আগ্ৰামা মহিলাৰী ডাঙৰীয়াক পুনৰ BTCত চিফ বনোৱাৰ কাৰণে ৰাইজে হিল দল ভাঙি আনিছে। নিৰ্বাচনী প্ৰচাৰ সভা কৰিও অহা দেখা নগ'ল। কি কৈছে? প্ৰমোদ বড়ো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিম বুলি কয়, তেওঁ নাহিলে। উপায় নাই, ৰাইজ নাই। হেলিকপ্টাৰ চাবলৈ মানুহ নাই, এনেকুৱা অৱস্থা হৈছে। ইয়াৰ কাৰণে যোৱাকালি মহৰীপাৰত অহা কথা আছিল, খবৰ পাইছে, মোবাইলৰ কথা খবৰ লৈছে, মানুহ কম, তাৰ কাৰণে অহা নাই। এই ধৰণৰ কথা। যোৱাকালি BPFৰ এখন সভাত আগ্ৰামা মহিলাৰীয়ে কাউলবাহাত কৈছে গণেশ কছাৰী EM আৰু মহেশ্বৰ পৰিষদীয় সমষ্টিৰ মহেশ্বৰ বসুমতাৰী EM আৰু শুক্লা চেতনৰ গণেশ কছাৰী EM কৰিম বুলি। আগ্ৰামা মহিলা ডাঙৰীয়ালৈ ধন্যবাদ। তেখেতে মোক ইতিমধ্যে 4বাৰমান EM দিয়াৰ কথা ঘোষণা কৰিছে। 2022 চনতে মোক কেণ্ডিডেট ডিক্লেয়াৰ দিছে প্ৰথম হিচাপে মোকে EM দিম বুলি ছাৰে ঘোষণা কৰিছে। ইয়াৰ আকৌ পুনৰ মই ধন্যবাদ জনাইছোঁ। বৰ্তমান বিজেপিৰ দখলত থকা শুক্লা চেতন সমষ্টিত কিমান ব্যৱধানত আপুনি জয়ী হ'ম বুলি ভাবিছে? 10,000 মাৰ্জিনত জিকিম এইবাৰ বিভিন্ন প্ৰলোভন কৰি পেলাই শুক্লা চেৰপাং অঞ্চলত বাঘা নেতা সোমাইছে। অলপ পইচা টকলা লৈও ঘূৰি আছে। এইবিলাকো আমি গম পাই আছোঁ। মহিলাবিলাকক 10,000কৈ দিছে, এই ধৰণৰ কথা। ব্যক্তিগত হিচাপে 500 টকাকৈ দিয়া আমি শুনি আছোঁ। যিবিলাকে পাইছে আমাকে আহি পেলাই কৈছে, এই ধৰণৰ কথা। গতিকে যিমান কৰিলেও মোক হাৰাব নোৱাৰে। BPF দলে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ, কোনো ধৰণৰ প্ৰলোভন নিদিয়াকৈ ইমান সংখ্যক মানুহ হয়, আমি কোনো অৰুণোদয় দিম বুলি কোৱা নাই, কোনো হাজিৰা দিম বুলি আমি ৰাইজক মাতি অনা নাই। গতিকে উইলিংলি ৰাইজে আমাক সহযোগ কৰি আছে। দেখা গৈছে যে বিশ্বজিৎ দেওমানে কিছু সক্ৰিয় হোৱা দেখা গৈছে আৰু তেওঁ যোৱাকালি প্ৰেছ মিটত কৈছে যে BTR যদি দলে দায়িত্ব দিয়ে BTR CM হোৱাৰ মন মেলিছে বিশ্বজিৎ দেওমানে। ইচ্ছা থাকিব পাৰে, ইচ্ছা আছে। যদিহে BJP দলে চৰকাৰ গঠন কৰে, নিশ্চয় তেখেতকে চিফ বনাব। এইটো এটা আশা থাকে সকলোৰে। ৰাজনীতি কৰাৰ উদ্দেশ্যটো হৈছে সকলোৱে ডাঙৰ মানুহ হ'ব বিচাৰে।